প্ৰাণৰ শিল্পী জুবিন দাক তেনেকৈ যে তেওঁলোকে মাৰি পেলালে টোটেলি ফৰ নেগলিজেঞ্চ সেইটো মই কেনেকৈ মানে ভাবি নাপালোঁ চ' গাইজ আপোনালোকে সকলোৱে জানে জুবিন দাৰ লাষ্ট ড্ৰিম এখন চিনেমা আছিল ৰৈ ৰৈ বিনালে সেই ৰৈ ৰৈ বিনালে যিখন চিনেমা আছিল তাৰ মুখ্য যিটো চৰিত্ৰ এজনী ছোৱালী কৰিছিল যিজন এক্ট্ৰেছ সেই এক্ট্ৰেছজনীয়ে আজি বহুত কান্দিলে কান্দি কৈছে যে জুবিন দাৰ সপোনৰ চিনেমা আছিল এখন সেই সপোনৰ চিনেমাখন বহুত মানুহ মানে বহুত ভাইৰেল হ'লহেঁতেন সেই চিনেমাখন একদম মানে কি ক'ম লাষ্টলৈকে জুবিন দাৰ কাষত আছিল সেই এক্ট্ৰেছজনীয়ে গোটেই কথাবিলাক জানে একচুৱেলি কেনেকুৱা আছিল জুবিন দা আৰু জুবিন দাক কিয় এনেকৈ মাৰি পেলালে গোটেইখিনি কথা আপোনালোকে অকণমান প্লিজ এই ক্লিপটো শুনক নিশ্চয় আপোনালোকৰ চকুৰ পানী ওলাব আৰু প্লিজ এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰি দিব লাগে জুবিন দা যাতে ন্যায় পায় তাৰ কাৰণে সকলোৱে আমি প্ৰাৰ্থনা কৰিব লাগে বহুত ধুনীয়া কৰিছ তই ৰাইজে ভাল পাব চাবি আৰু তোক দেখিলে ৰাইজে কান্দিব কিন্তু আজি আমি চাগে ৰৈ ৰৈ বিনালে চাই দাদাক দেখি আমি কান্দিম চ' কেতিয়া লগ পোৱা হৈছিলে প্ৰথম জাৰ্ণিটো কেনেকুৱা আছিলে প্ৰথম জাৰ্ণি মই সৰুৰ পৰা লগ পাইছিলোঁ ক্লাছ 8-9 মানৰ পৰা লগ পাইছিলোঁ তেতিয়া দাদাই জানে যে মই খুব মানে এগৰাকী ইণ্ট্ৰভাৰ্ট কথা বেছি নকওঁ বা কৈ ভাল নাপাওঁ কথা কম কওঁ আৰু জানিছিলে আৰু দাদাই মানে মৌ বুলি মাতিছিলে তেনেকৈ আৰু প্ৰথমতে মই দাদাৰ লগত এটা গীত গাইছিলোঁ লাহৰী বুলি গীত এটা আছিলে তাৰপাছত দাদাই যেতিয়া গীতটো দেখিলে তেতিয়া কৈছিলে আৰু যে তই ভাল গীত গাৱ আৰু তোৰচোন এক্টিঙো ভাল তেতিয়া দাদাই মোক ঘপককৈ কৈ দিলে নহয় তই মোৰ লগত এটা গানত থাকিব লাগিব দেই মনৰে কইনা গানটো তাৰপাছত মই কৰিবলৈ সক্ষম হ'লোঁ 2021ত মনৰে কইনাটো তাৰপিছত দাদাই কৰিলোঁ মোৰ বাবে তেতিয়াও মই বিশ্বাস কৰা নাছিলোঁ যে মই দাদাৰ লগত কাম কৰিছোঁ কাৰণ দাদাৰ লগত কাম কৰাটো দাদাৰ পৰা আমি বহুত কিবা কিবি শিকিবলৈ পাওঁ আৰু দাদাই কিমান শ্বুটিং আছিল কিমান সময় শ্বুটিং আমাৰ 2025ত ষ্টাৰ্ট হৈছিলে জানুৱাৰী মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত খতম হৈ গৈছিলে আমাৰ শ্বুটিঙৰ সকলো কাম সম্পূৰ্ণ হৈ গৈছিলে কিবা কথা বতৰা হৈছিল নে জুবিন দাৰ সৈতে যিহেতু ডেফিনেটলি দাদাই সৰু এজন স্পট বয়ৰ পৰা আৰম্ভ কৰি একেবাৰে ছিনিয়ৰ আৰ্টিষ্টলৈ সকলোৰে ইমান কেয়াৰ লৈছিলে সকলোকে সুধিছিলে কি খবৰ ভাত খালি নেকি মানে বহুত কনচাৰ্ণ আছিলে বহুত কেয়াৰিং আছিলে চ' দাদাই সকলোকে মৰমত ৰাখিছিলে কেতিয়াবা ভাবিছিলানে জুবিন গাৰ্গৰ সৈতে কাম কৰিম সৰুৰ পৰাই কিবা ইচ্ছা আছিল নেকি মইতো সপোনতো ভবা নাছিলোঁ যে দাদাই মোক ইমান ডাঙৰ এটা প্ৰজেক্টৰ মই যে এটা পাৰ্ট হ'ব পাৰিম মই কেতিয়াও ভবা নাছিলোঁ মোক যেতিয়া দাদাই ক'লে মনৰে কইনা কৰিব লাগিব মই তেতিয়াই আচৰিত দাদাই ডেফিনেটলি কিবা এটা দেখিছে মোৰ অভিনয় ভাল পাইছে বা কিবা এটা কোৱালিটি দেখিছে এইকাৰণে দাদাই এইটো অপৰচুনিটি দিছিলে বা ক'লে মই যেতিয়া দাদাৰ লগত কাম কৰি আছিলোঁ দাদাক মই তেতিয়াও কৈছিলোঁ দাদা আপুনি আমাৰ বাবে ভগৱান আপুনি যিখিনি ভাবিছে মোৰ কাৰণে মই বহুত ধন্য আশীৰ্বাদ কৰিব দাদা সদায় যাতে আগুৱাই যাব পাৰোঁ দাদাই কৈছিলে তোৰ লগত সদায় আছোঁ মই সদায় থাকিম আৰু তই আগুৱাই যাব পাৰিবি এইবোৰ কথা মোৰ মনত পৰে এতিয়াও ৰৈ ৰৈ বিনালে এজন অন্ধ এগৰাকী অভিনেতা মুখ্য চৰিত্ৰত তুমি মুখ্য অভিনেত্ৰী কেনেকৈ জুবিন দাক ওচৰত তুমি অন্ধ দেখিছিলা তেতিয়া লৈ আহিছিলা গানটোত গীতটোত দেখাই পাইছোঁ একচুৱেলি ইতিমধ্যে সকলোৱে গম পাইছে দাদাৰ কেৰেক্টাৰটোৰ নাম হ'ল ৰাহুল চিনেমাখনৰ আৰু ৰাহুল কেৰেক্টাৰটোৰ নাম দাদাৰ চিনেমাখনত চ' হ'লে দাদাই যিটো লেন্স ব্যৱহাৰ কৰিছিলে সেইটো লেন্সত জাষ্ট 5%হে ভিজিবিলিটি থাকে মানে কেৱল 5%হে দাদাই দেখা পাব তাৰপাছত তেনেকৈ মানে দাদাই শ্বুটিং কৰিলে আমাৰ ৰাজেশ ভূঞা ছাৰ যি মানে পৰিচালক আমাৰ ছাৰে খুব ধুনীয়াকৈ দাদাক বুজাই দিয়ে কিবা থাকিলে আৰু দাদাই মানে চব চাইছে দেই লাইটৰ পৰা আৰম্ভ কৰি কেনেকৈ কোন এংগলৰ পৰা কেমেৰাটো ল'লে ভাল হ'ব বা কোনটো কেনেকৈ ডাইলগছ ক'লে ভাল হ'ব সাগৰতে আৰম্ভ চিনেমাখন আৰু সাগৰতে শেষ তেনেকুৱা আৰু দাদাৰ বহুত আৱেগ জড়িত হৈ আছে এইখন চিনেমাত আৰু মই বহুত শিকিব পাৰিছোঁ মই বহুত সৌভাগ্য আছে নেকি কিবা এই শ্বুটিঙৰ সময়ছোৱাত
অঁ দাদাই মানে বহুত ইনচিডেণ্টছ আছে এতিয়া কি ক'ম আজিতো এইটো কিমান সুখৰ মুহূৰ্ত এটা মইতো কেতিয়াও ভবা নাছিলোঁ মই বুলি নহয় আমি কোনেও ভবা নাছিলোঁ যে দাদা অবিহনে আমি ৰৈ ৰৈ বিনালেৰ গীতসমূহ বা ৰৈ ৰৈ বিনালেখন আমি দাদাৰ অবিহনে এনেকৈ চাব লাগিব কিমান এটা ভাল লগা দিন আছিলে আমাৰ বাবে আমি ৰৈ আছিলোঁ সকলোৱে কিন্তু চাওকচোন আজি দাদা নাই মানে এনেকুৱা লাগিছে চব শিকিও যেন আজি কোনো নাই দাদা ৰৈ থকা আধৰুৱা চব আধৰুৱা দাদা অবিহনে চব আধৰুৱা ইনচিডেণ্টছ বহুত আছিলে কাৰণ দাদাই যিহেতুকে লেন্সখন পিন্ধিছিলে তেনেকুৱা বহুত ছিটুৱেশ্যনছ আহিছিলে য'ত দাদাৰ মানে অসুবিধা হৈছিলে বাট বাৰ বাৰ কৈছিলে নাই মোৰ অসুবিধা হ'লেও মোৰ অনুৰাগীবোৰৰ বাবে মোৰ ৰাইজৰ বাবে মই কৰিবই লাগিব মই যদি এখন ফেক লেন্স পিন্ধোঁ মই গম নাপাম নহয় সেইটো আৰু মোৰ হয়তো ভাল নহ'বও পাৰে হয় সেইকাৰণে মই ৰিয়েল এক্সপিৰিয়েঞ্চেই কৰিব লাগিব মই সেইটো লেন্সে লগাম চাবিচোন ৰাইজে ভাল পাব দাদা বহুত আশাবাদী আছিলে তোমাৰ অসুবিধা হৈছিল নে অন্ধ মানুহ এগৰাকীক এজনক লৈ ফুৰাটো এতিয়া দিছ মোৰ অসুবিধা হৈছিলে কাৰণ মই দাদাক দেখিছিলোঁ দাদাই কি ধৰণৰ মানে ষ্ট্ৰাগল কৰিছে দাদাটো ইমান ডাঙৰ এজন আৰ্টিষ্ট বুলি নকওঁ মই ভগৱান বুলি কৈছোঁ তেখেততো আৰামছে বহি থাকি ক'বও পাৰে এই নকৰোঁ এইবোৰ ইমান টান কেৰেক্টাৰ নকৰিলেই হয় দাদাটো এতিয়া একো নকৰি বহিও থাকিব পাৰে দাদাই ইমানেই কাম দিছে আমাৰ অসমৰ ৰাইজক হওক গোটেই ভাৰতবৰ্ষৰে হওক বা গোটেই ৱৰ্ল্ড ৱাইডে হওক ইমানেই কাম কৰিছে দাদাই এতিয়া আৰামছে বহি থাকিলেও কথা নাই কিন্তু ভাবকচোন দাদাই ইমান ডেডিকেটেড নিজৰ কামটোক লৈ মানে কেনেকৈ অডিয়েঞ্চক বা কেনেকৈ আমাক নতুন নতুন কাম নতুন নতুন বস্তু দিব পাৰে সদায় দাদাৰ সেইটো ডেডিকেশ্যন আছিলে দাদাৰ সেইটোৱে সপোন আছিলে চ' সেইবোৰ ভাবিলে মই বহুত শিকিছোঁ যে কষ্ট কেনেকৈ কৰিব লাগে দাদাৰ পৰা ক'ত যোৱা হৈছিলে দৃশ্যগ্ৰহণৰ বাবে আমি শ্ৰীলংকা গৈছিলোঁ তাৰপাছত টাৱাঙত হৈছিলে বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীতে হৈছিলে জুবিনে খুব হাঁহি ধেমালি কৰে শ্বুটিঙৰ ক্ষেত্ৰতো বহুত হাঁহি ধেমালি কৰা দেখা যায় কিবা তেনেকুৱা ইনচিডেণ্ট আছিল নেকি তোমাৰ লগত বহুত হাঁহি ধেমালি কৰে মানে কোনোবা এজন যদি অকণমান মানে দুখত বহি আছে বা অকণমান দূৰত বহি আছে গোটেইবোৰক একগোট কৰি আনি মানে এনেকুৱা কিবা হাঁহি উঠা ইনচিডেণ্ট কথা কৈ দিব মানে সকলোৰে হাঁহি ওলাই যাব আৰু তেনেকুৱা টাইপ মানে দাদাই কৈছিলে আৰু বহুত তেনেকুৱা ধৰণৰ জ'কছেই হওক বা কিছুমান নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হওক তেনেকুৱা কথা কৈছিলে কিন্তু দাদাই প্ৰথমবাৰ ক'ত গৈছিলা ক'ত লগ পাইছিলা চিনেমাখনৰ প্ৰথম আমাৰ শ্বুটিং হৈছিলে আমাৰ গুৱাহাটীতে হৈছিলে ক'ত হৈছে শেষ আমাৰ গুৱাহাটীতে হৈছে কিন্তু গুৱাহাটীতে শেষ তুমি সাগৰৰ পাৰলৈ গৈছিলোঁ সাগৰৰ পাৰত এটা ইনচিডেণ্ট আছিলে দাদাই চাগে কোনোবা এটা ইণ্টাৰভিউত কৈও থৈছিলে যে দাদাই মানে এটা শিলত বহি থাকে তাত কিন্তু ঢৌ আহি যায় একেবাৰে বহুত জোৰকৈ ঢৌটো আহে দাদা ইয়াতে ডুবো পাইছিলে কিন্তু কৈছে মানে শ্বটটো দি থাকোঁতে কৈছে নাই মোৰ একো হোৱা নাই এফালে তেজ ওলাই আছে দেই আমি দেখিছোঁ মই